যদি যাওঁ সেয়া আচলতে আমি মূৰ্খামি কৰাহে হ'ব কিয়নো আমি প্ৰথমতে নিজকো অকণমান কিবা নহয় কিবা প্ৰকাৰে মনোৰঞ্জন দিবহে লাগিব তেতিয়াহে আমাৰ জীৱনটো আচলতে সুস্থ জীৱনশৈলী বুলি আমি ক'ব পাৰিম গতিকে এনে ক্ষেত্ৰত আমি 50% অকণমান আগতে কোৱাৰ দৰে 50-30-20 50% যদি আমি নিত্য ব্যৱহাৰ্য দৈনন্দিন জীৱনৰ আমাৰ অত্যন্ত এৰাবনৰা বিষয়সমূহত যেতিয়া আমি তাতকৈ বেছি খৰচ নকৰিম ইয়াৰ পিছত আমাৰ যিসমূহ চখ বা অভিলাষ সেই অভিলাষসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আমি আমাৰ জীৱনৰ যি উপাৰ্জিত ধন সেই উপাৰ্জিত ধনৰ 30%তকৈ অধিক ব্যৱহাৰ কৰিম আৰু ইয়াৰ পিছত যি সঞ্চয় সেই সঞ্চয়ৰ বাবে ইয়াৰ 20% যেতিয়া আমি প্ৰথমৰ যিদিনাখনেই আমি আচলতে নিজৰ আয় লাভ কৰিম দৰমহা লাভ কৰিম সেইদিনাখনেই যেতিয়া আমি সেই 20% ধন আমি নিজৰ অন্য এটা একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিম ইয়ে কিন্তু আমাক এটা শৃংখলাবদ্ধতা ই আনি দিব আৰু যেতিয়া এই শৃংখলাবদ্ধতা আহি যাব তেতিয়াই আমি আচলতে জীৱনত যি ধনী হোৱাৰ যি পদক্ষেপ সেই পদক্ষেপত আমি কিছু নহয় কিছু তেতিয়া যদি ঠিক আছে সেইখিনি আমি নিজখিনি পূৰা কৰিলোঁ প্ৰয়োজনীয়তাখিনি আমি পূৰণ কৰিলোঁ সেই সময়ছোৱাত যদি আমাৰ এটা দুৰ্ঘটনা হয় তেতিয়া কেনেকৈ কি কৰিব সেইজন ব্যক্তিয়ে নিশ্চয় আচলতে কাৰণ তেওঁৰ ধৰক 10,000 টকা দৰমহা পায় প্ৰত্যেক মাহতে তেওঁ 3,000 টকাকৈ সঞ্চয় কৰিলে 3,000 কৈ যেতিয়া টকা তেওঁ সঞ্চয় কৰিলে সেই 3,000 টকাকৈ সঞ্চয় কৰা ধনটো একেদিনাই যদি এক্সিডেণ্ট এটা হৈ গুচি যায় সেই টকাখিনি ৰখাবৰ কাৰণে কেনেধৰণৰ উপায় বা আপোনাৰ তোমাৰ পৰামৰ্শ হ'ব নিশ্চিতভাৱে সেই কথাখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমি আচলতে প্ৰত্যেকেই জীৱন বীমাৰ ক্ষেত্ৰত জীৱন বীমা নামটো সদায় সকলোৱে শুনি থাকো কিন্তু বহুতেই ভয় কৰোঁ জীৱন বীমা এটা ল'বলৈ আচলতে আমি পৰ্যাপ্ত আমাৰ পৰিয়ালক সুৰক্ষা দিবলৈ আমি কিন্তু বহুত মানুহে আমি দেখা যায় যে তেখেতসকলে এটা পৰ্যাপ্ত পৰিমাণৰ বীমাৰ সুবিধা তেওঁলোকৰ নাথাকে তেওঁলোকৰ পৰিয়ালৰ বাবে বহুতে ভুল কৰে যে মই যেহেতু এজন বীমা বিষয়ক মই পৰামৰ্শদাতা হিচাপে মই কাম কৰি আহিছো গতিকে এনেকুৱা পৰিৱেশ পৰিস্থিতিত মই দেখিবলৈ পাওঁ যে মই জীয়াই থকাৰ সময়ত যদি মই পইচা নাপাওঁ তেনেকুৱা ধাৰণা হয় কিন্তু আটাইতকৈ ডাঙৰ কথা আমি যেতিয়ালৈকে সেই ধাৰণাটো আমাৰ নিজৰ মনৰ পৰা আঁতৰ কৰিব নোৱাৰিম তেতিয়ালৈ কিন্তু আমি জীৱনত আনৰ হৈ পেলাই কাম কৰি থকাৰ যি প্ৰবৃত্তি সেই আনৰ হৈ কাম কৰি থকাৰ প্ৰবৃত্তিতে কিন্তু আমাৰ জীৱন পাৰ হৈ যাব কেৱল আমাৰ জীৱনেই নে নিশ্চিতভাৱে নহয় কেৱল আমাৰ জীৱনেই নহয় আমাৰ উত্তৰ প্ৰজন্মৰ জীৱনো ঠিক একেটা ধাৰাতেই গৈ থাকিব আৰু তেওঁলোকেও আচলতে আমাৰ এইসমূহ যি ভুল সেই ভুলৰ তেওঁলোকে কিছু নহয় কিছু ক্ষেত্ৰত তেওঁলোকে অসুবিধা তেওঁলোকে লাভ কৰিব আন এটা কথা জানিব বিচাৰিছোঁ সেইখিনি কথা গম পালোঁ তেতিয়া বীমাৰ কথাটো আহিছে যে সেইটো সময়ত এটা বীমা থাকিলে সেই যিখিনি সঞ্চয়ৰ ধন 3,000কৈ যিজনে ৰাখি গৈছিলে সেই ধনটো খৰচ নহ'ব বা খৰচ হৈ নাযাব আৰু এটা কথা কৈছে জৰুৰীকালীন পুঁজি ইমাৰ্জেঞ্চি ফাণ্ড এই ইমাৰ্জেঞ্চি ফাণ্ডটো কেনেকৈ গঠন কৰিব এজন ব্যক্তি ইমাৰ্জেঞ্চি ফাণ্ডটোৰ প্ৰয়োজনীয়তা এইখিনিতে আহে যেতিয়া এজন ব্যক্তি তেওঁ সুস্থভাৱে তেওঁ কাম কৰি গৈ আছে তেওঁ 2-4 বছৰ 5 বছৰ 6 বছৰ তেওঁ কাম সুস্থভাৱে তেওঁ কাম কৰি গৈ আছে সেই সময়খিনিত তেওঁ ইমাৰ্জেঞ্চি পুঁজিৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা আহি নপৰে কিন্তু ইমাৰ্জেঞ্চি পুঁজিৰ প্ৰয়োজনীয়তা সেই সময়তে আহি পৰিব যি সময়ত আমাৰ কোনো দুৰ্ঘটনাৰ বশতই হওক বা আমি কিছুদিনৰ বাবে সাময়িকভাৱে আমি আমাৰ যি জীৱনচৰ্যা সেই জীৱনচৰ্যা চলাই যাব নোৱাৰিম আমাৰ যি আয়ৰ উৎস সেই আয়ৰ উৎসও যেতিয়া বন্ধ হৈ যাব সেই সময়খিনিত আমাৰ এটা ইমাৰ্জেঞ্চি পুঁজিৰ প্ৰয়োজন হৈ যায় এতিয়া বহুতেই এই কথা জানিব বিচাৰে যে আমি ইমাৰ্জেঞ্চি পুঁজি কেনেকৈ গঠন কৰিম বা ইয়াৰ কেনেকৈ আমি আচলতে ইমাৰ্জেঞ্চি পুঁজি আমাৰ লগত কিমান থকা উচিত এজন ব্যক্তি অকণমান আগতে আমি উল্লেখ কৰাৰ দৰে 10,000 টকা যিজনৰ বাৰ্ষিক তেওঁ মাহেকীয়া আমদানি সেই ব্যক্তিজনে নিজৰ উপাৰ্জনৰ পৰাই তেওঁ প্ৰথম অৱস্থাত তেওঁ নিডছ আৰু ইয়াৰ পিছত তেওঁ যি লক্ষ্য মানে তেওঁ অভিলাষ পূৰণৰ বাবে যিখিনি তেওঁ বিচাৰে সেইসমূহ কিছু পৰিমাণে যদি কমাই আনে প্ৰথম কিছু সময়ৰ বাবে তেতিয়াই কিন্তু ইমাৰ্জেঞ্চি পুঁজি এটা গঠন হৈ যায় জীৱনত এজন ব্যক্তি তেওঁ সিংগল হৈ থকা অৱস্থাত মানে ইমাৰ্জেঞ্চি পুঁজিটো আমি গঠন কৰিব লাগে তেতিয়াই যেতিয়া এজন ব্যক্তিৰ 18 বছৰ সম্পূৰ্ণ হয় তেওঁ কিবা নহয় কিবাকে তেওঁ আয় কৰিবলৈ আৰম্ভ কৰে সেই সময়তে তেওঁ ইমাৰ্জেঞ্চি পুঁজি নিজৰ বাবে ৰাখিবলৈ আচলতে যত্ন কৰিব লাগে কিয়নো ইমাৰ্জেঞ্চি পুঁজি
10 বছৰ পিছত এটা ইমাৰ্জেঞ্চি পুঁজি তেওঁৰ বাবে মানে তেওঁক গঠন কৰাৰ বাবে যথেষ্ট অসুবিধা হ'ব কাৰণ তেওঁৰ বাবে 10 বছৰ পিছত তেওঁ এটা পৰিয়াল থাকিব বা অন্যান্য তেওঁ আনুষংগিক বিষয়সমূহত তেওঁ অসুবিধাৰ সৃষ্টি হ'ব গতিকে সেই ব্যক্তিজনে 18 বছৰ যেতিয়াই হৈ যায় তেতিয়াই তেওঁ প্ৰথমতেই চিন্তা কৰিব লাগে যে মোৰ যি মাহেকীয়া আয় তেওঁ হয়তো মাহেকীয়া আয় 3000 টকাও হ'ব পাৰে তেওঁ মাহেকীয়া আয় 5000 টকাও হ'ব পাৰে কাৰোবাৰ 1 লাখ টকাও হ'ব পাৰে সেই মাহেকীয়া যি উপাৰ্জন সেই উপাৰ্জন আটাইতকৈ মানে সেফ জায়গাটোত যদি যাওঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে তেওঁ মাহেকীয়া যি উপাৰ্জন সেই মাহেকীয়া উপাৰ্জনৰ 6 গুণ টকা যদি নিজৰ লগত জমা ৰাখে তেতিয়াহ'লে তেওঁ কিন্তু বিভিন্ন ধৰণৰ বিপদ আপদৰ ক্ষেত্ৰত তেওঁ অসুবিধাৰ সৃষ্টি নোহোৱাকৈ তেওঁ আচলতে সেই বিপদটো অতিক্ৰম কৰিব পাৰে আৰু যদি কোনোবাই তাতকৈ কয় যে নহয় মোৰ বাবে 6 মাহৰ ধন একেলগে মই হেৰি কৰিবলৈ কিছু অসুবিধা হয় জমা কৰিবলৈ অসুবিধা হয় তেতিয়াহ'লে তেওঁ 6 মাহৰ যি খৰচ সেই 6 মাহৰ খৰচৰ 6 গুণ টকা অৰ্থাৎ ধৰা হওক কোনো এজন ব্যক্তি 10,000 টকা আয় কৰে তেওঁ 18 বছৰ 19 বছৰ বয়সত যেহেতু অকণমান আগতে কৈ যোৱাৰ দৰে তেওঁ কোনো ধৰণৰ বিশেষ লাইবিলিটিজ নাথাকে অৰ্থাৎ তেওঁ খৰচৰ কোনো উৎস বৰ বিশেষ নাথাকে গতিকে সেই সময়তে তেওঁ যদি সেই ইমাৰ্জেঞ্চি পুঁজিটো গঠন কৰি লয় তেওঁ যদি 10,000 টকা ইনকাম কৰা ব্যক্তি তেওঁ যদি খুব এটা সেফ জেগাত যাব বিচাৰে তেওঁ খুব যদি বেছি সুৰক্ষা বিচাৰে তেতিয়াহ'লে তেওঁ 10,000 × 6 মানে 6 মাহৰ তেওঁ পুঁজি অৰ্থাৎ তেওঁ 10,000 টকা মাহেকীয়া ইনকাম কৰে আৰু তাৰ 6 গুণ অৰ্থাৎ তেওঁৰ হাতত 60,000 টকা যদি থাকে তেতিয়াহ'লে খুব সুন্দৰভাৱে তেওঁ এটা প্ৰতিকূল পৰিস্থিতিটো তেওঁ খুব সুন্দৰভাৱে কিছুদিনলৈকে তেওঁ 6-8 মাহ 10 মাহ পৰ্যন্ত তেওঁ সাৰ্ভাইভ কৰিবলৈ সক্ষম হ'ব আৰু যদিও সেয়া সম্ভৱ নহয় তেতিয়াহ'লে এটলিষ্ট তেওঁ 6 মাহৰ যি খৰচ ধৰা হওক তেওঁ মাহেকত 10,000 টকা আয় কৰে তেওঁ 7,000 টকা খৰচ কৰে গতিকে ইয়াৰ 6 গুণ যিমান টকা হ'ব সেই টকাখিনি যদি তেওঁ নিজৰ লগত ৰাখে তেতিয়াই সেই ব্যক্তিজনে যিকোনো জৰুৰীকালীন সময়ত তেওঁ কিন্তু অসুবিধাৰ সন্মুখীন নহয় তাতে যদি স্বাস্থ্য বীমা এটাও যদি কৰি লয় তেতিয়া তেওঁৰ যদি ইমাৰ্জেঞ্চি এক্সিডেণ্টে হওক বা তেনে ধৰণৰ বেমাৰ আজাৰতে হওক যথেষ্ট সহায় কৰিব তেতিয়া সেই ইমাৰ্জেঞ্চি ফাণ্ডটো বাচি যাব নহয় হয় নিশ্চিতভাৱে সেই কথাখিনি হয় কিন্তু আচলতে আমাৰ যি মানসিকতা আমাৰ মানসিকতা এনেকুৱা হয় যে এইটো কৰিলে মই কি বেনিফিট পাম মানে মই যেহেতু অকণমান আগতে কৈছো আমি বিভিন্ন ঠাই অসমৰ বিভিন্ন ঠাইত যেতিয়া ঘূৰি ফুৰো তেতিয়া প্ৰথমতে সোধে যে স্বাস্থ্য বীমা এটা মই ল'ম ঠিকেই আছে কিন্তু ইয়াৰ পিছত মই মেচিউৰিটি ৰিটাৰ্ণ কি পাম ইয়াৰ উত্তৰটো নিশ্চিতভাৱে যদি কোনো এজন ব্যক্তিয়ে পিয়ৰ স্বাস্থ্য বীমা তেওঁ ল'ব বিচাৰে তেতিয়াহ'লে তেওঁ ইয়াৰ উত্তৰটো হ'ব যে তেওঁ এটকাও তেওঁ যিমান টকা দিব তাৰ এটকাও তেওঁ কিন্তু লাভ ঘূৰাই নাপায় এতিয়া এই কথাখিনিতে সেই ব্যক্তিজনে ভাবিয়ে লয় যে মই যিহেতু মই একো ঘূৰাই নাপাম গতিকে মই স্বাস্থ্য বীমাটো কৰি থকাৰ কি প্ৰয়োজন থাকিব কিন্তু কথাটো ঠিক তেনেকুৱা নহয় এটা স্বাস্থ্য বীমাই আপুনি কোনো ধৰণৰ ইয়াৰ মানে মেচুৰিটি এমাউণ্ট নাপাব পাৰে তথাপিও কিন্তু আপোনাক নিশ্চিন্তভাৱে শুই থাকিবলৈ কিন্তু আপোনাক শক্তি যোগাব মানে ধৰক নিশ্চিতভাৱে শুই থাকিবলৈ কথাটো মই এইটো আচলতে অৰ্থত কৈছোঁ যে তেওঁ কোনো ধৰণৰ চিন্তা নাথাকে তেওঁ স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যা যদি হয় তেওঁ পৰিয়ালৰ ক্ষেত্ৰতো তেওঁ যদি ফেমিলি ফ্লোটাৰ প্লেনত থাকে তেতিয়াহ'লে তেওঁ কিন্তু এনে ধৰণৰ সমস্যাসমূহ কেতিয়াও আচলতে মোকাবিলা কৰিব লগা নহয় আৰু তেওঁ সেই তাৰ দ্বাৰাই তেওঁ এটা ডাঙৰ পুঁজি আজিকালি আমি সকলোৱে দেখি আহিছোঁ যে আমি চিকিৎসাৰ নামত বৰ্তমান যদি আমি বাহিৰলৈ যাওঁ বাহিৰৰ কথাটো বাদ দিছোঁ অসমৰ যদি এখন ভাল চিকিৎসালয়লৈ যাওঁ কোনো এটা যদি গম্ভীৰ তেওঁৰ অসুখ থাকে সেই গম্ভীৰ অসুখটোৰ চিকিৎসা কিন্তু 10 লাখ 15 লাখ টকাৰ তলত কেতিয়াও সম্ভৱেই নহয় হেতুৱে মোৰ লগৰ ল'ৰাজনক কথা এটা ক'ব বিচাৰিছোঁ সিদিনাখন তেওঁৰ হাতত আছিলে 10 লাখ টকা দেউতাকৰ গা অসুখ হ'ল দেউতাকৰ গা অসুখত তেওঁ 12 লাখ টকা খৰচ হ'ল গতিকে 12 লাখ টকা যেতিয়া সিদ্ধাৰ্থ খৰচ হ'ল তাৰ 2 লাখ টকা ধাৰ ল'ব লগা হ'ল যদি সেই 10 লাখ টকাটো যদি বেলেগ কোবা উপায়ত বা দেউতাকৰ যদি স্বাস্থ্য বীমা এখন কৰি থলেহেঁতেন তেনেহ'লে সেইটো নিশ্চিতভাৱে বাচিলেহেঁতেন নহয় জানো নিশ্চয় গতিকে সেইসকল বহুত লোক এতিয়া আমি এনেকুৱা দেখিবলৈ পাইছোঁ কাৰোবাৰ হাতত 5 লাখ থাকে কাৰোবাৰ হাতত 10 লাখ থাকে কাৰোবাৰ হাতত টকা নাথাকে গতিকে কোন উপায়েৰে গ'লে তেওঁলোকৰ সেই সঞ্চয় কৰা ধনসমূহ থাকিব আৰু তেওঁ এটা জীৱনটো সুৰক্ষিত হ'ব বা তেওঁ এজন সফল ব্যক্তি
হোৱাৰ দিশে আগবাঢ়িব সেই পৰামৰ্শটো আপোনাৰ পৰা তোমাৰ পৰা বিচাৰিব হয় প্ৰথমতেই এজন ব্যক্তিয়ে যিদিনাখনৰ পৰাই তেওঁ আয় আৰম্ভ কৰিব আয় কৰা আৰম্ভ কৰিব সেই দিনাখনে তেওঁ প্ৰথম কথা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা তেওঁ নিজৰ বাবে তেওঁ যদি পৰিয়াল আছে তেওঁ পৰিয়ালৰ বাবে এটা স্বাস্থ্য বীমা প্ৰথম কথা বহুতেই কয় যে জীৱন বীমাই আমাক সুৰক্ষা দিব আমাৰ মৃত্যুৰ পিছত আমাক সুৰক্ষা দিব আমাৰ পৰিয়ালক সুৰক্ষা দিব বা জীয়াই থকাৰ এটা যেতিয়া আমি পৰ্যায়ক্ৰমে জীয়াই থকাৰ পিছত এটা বয়সত যেতিয়া আমি জীৱনৰ পৰা মানে জীৱনৰ অৱসৰকালীন সময় আহিব সেই সময়ত জীৱন বীমাৰ কিছু জীৱন বীমা আছে মই অকণমান পিছত আহিম টাৰ্ম বীমা বুলি এটা বিশেষ আচলতে আঁচনি আছে যাৰ দ্বাৰা আটাইতকৈ বেছি কভাৰ লাভ কৰিব পাৰি ঠিক একেদৰে স্বাস্থ্য বীমাৰ ক্ষেত্ৰত তেওঁ প্ৰথম যিদিনাখনেই আয় কৰিব প্ৰথম আয় কৰাৰ দিনাই বহুতেই কি কৰে তেওঁ আয় কৰি পেলাই তেওঁ বিভিন্ন ধৰণৰ আত্মীয়ক তেওঁ বিভিন্ন ধৰণৰ উপহাৰ দিয়ে তেওঁ সৰু ল'ৰা ছোৱালী থাকিলে তেওঁলোককো উপহাৰ দিয়ে আমাৰ পৰম্পৰা বুলি আমি নিশ্চিতভাৱে ধৰিছোঁ কিন্তু সেই পৰম্পৰাৰ লগতেই যদি তেওঁ এখন স্বাস্থ্য বীমা নিজৰ কাৰণে কিন্তু ৰাখে সেই তেতিয়াহ'লে তেওঁ নিজৰ সুৰক্ষা কিন্তু প্ৰথম দিনটোৰ পৰা যিদিনাখন তেওঁ আয় কৰিছে সেই আয় কৰাৰ প্ৰথম দিনটোৰ পৰাই নিজৰ সুৰক্ষা কিন্তু স্বাস্থ্যৰ দিশত যি সুৰক্ষা সেই সুৰক্ষা প্ৰথম দিনৰ পৰাই লাভ কৰিব অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত যদি সেই ব্যক্তিজনে 5 লাখ টকা 10 লাখ টকাৰ সুৰক্ষা লাভ কৰিলে কিবা কাৰণত যদি সেই ব্যক্তিজনৰ লগত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হয় সেই পৰিয়ালটোৰ লগত দুৰ্ঘটনা সংঘটিত হয় বা কোনো ধৰণৰ এনে ধৰণৰ আপতকালীন পৰিস্থিতিৰ সন্মুখীন হয় তেতিয়াহ'লে সেই ব্যক্তিজনৰ কিন্তু পৰিয়ালটো নিজৰ পকেটৰ খৰচা নোহোৱাকৈ অকণমান আগতে তুমি কোৱাৰ দৰে যেনেকৈ তেওঁৰ হাতত 12 লাখ টকা 10 লাখ টকা জমা আছিল তেখেতৰ পিতৃৰ 12 লাখ চিকিৎসা ব্যয়ত 12 লাখ টকা খৰচ হৈ পেলাই তেওঁ 2 লাখ টকা ধাৰ হ'ল তেনেকুৱা ধৰণৰ পৰিস্থিতি কিন্তু কোনো কাৰণতে সেই ব্যক্তিজন সেই পৰিয়ালটোলৈ কিন্তু কেতিয়াও নাহে আন এটা কথা জানি ল'ব বিচাৰিছোঁ বহুতৰে হয় মোৰ দৰে বহুতৰে হয় ধৰক 5 লাখ টকা এটা তেওঁৰ সঞ্চয় হৈ আছে তেওঁ খৰচ নকৰি মেলি খুব কষ্টৰে 5 লাখ টকা এটা গোটাইছে সেই 5 লাখ টকা তেওঁ এখন গাড়ীও কিনিব নোৱাৰে সেই 5 লাখ টকাই তেওঁ এটা ঘৰো বনাব নোৱাৰে দুধুৰ মুধুৰ পৰিৱেশত থাকিব নিশ্চয় গতিকে তেওঁৰ পৰামৰ্শ কেনেকুৱা হ'ব তেওঁ সেই টকাটো ক'ত যদি খৰচ কৰবাত যদি লগায় সেই টকাখিনি যদি কৰবাত ইনভেষ্ট কৰে ক'ত ইনভেষ্ট কৰিব লাগিব ক'ত সুৰক্ষিত ইনভেষ্ট আৰু সেই ইনভেষ্টৰ টকাৰে কেনেকৈ আচলতে তেওঁ লাভান্বিত হ'ব সেই কথাটো জানিব বিচাৰিছোঁ হয় নিশ্চয় এতিয়া প্ৰথম কথা সেই ব্যক্তিজনৰ যি বয়স সেই বয়সৰ ওপৰতো কিছুমান কথা আহি যায় প্ৰথম কথা যদি প্ৰথমতে মই কম বয়সৰ পৰা আৰম্ভ কৰিছোঁ এজন ব্যক্তিৰ বয়স যদি তেওঁ 18-20 বছৰ হয় তেতিয়াহ'লে তেওঁ হাতত যদি 5 লাখ টকা 10 লাখ টকাৰ পুঁজি তেওঁ হাতত ইতিমধ্যে আছে তেতিয়াহ'লে প্ৰথম কথা তেওঁ যিহেতু ৰিস্ক ল'ব পৰাৰ ক্ষমতা আছে কাৰণ তেওঁ পৰিয়ালৰ কোনো সমস্যা নাই তেওঁ পৰিয়াল নাই গতিকে তেওঁ